তো ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি 1 নম্বৰ 3টো কৰিম এইটো সাইডে আমি অপনয়ন পদ্ধতিৰে সমাধান কৰিম এইটো সাইডে আমি প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিম আগৰ ভিডিঅ'বিলাক যদি তোমালোকে চোৱা নাই এতিয়াই গৈ ভিডিঅ'বিলাক চাই লোৱা এই ভিডিঅ'ৰ ডেসক্ৰিপচনত সেই ভিডিঅ'বিলাকৰ তোমালোকে লিংক পাই যাবা তো এতিয়া প্ৰথমে আমি অপনয়ন পদ্ধতিৰে সমাধান কৰিম তো অপনয়ন পদ্ধতিৰে সমাধান কৰিব হলে ইয়াক আমি 1 নম্বৰ সমীকৰণ দি দিওঁ আৰু ইয়াক আমি 2 নম্বৰ সমীকৰণ দি দিম তো ছাত্ৰীসকল চোৱা a2y2 আমি সমান চিহ্ন ইফালে লৈ যাওঁ তাৰপিছত ইয়াক আমি সমীকৰণ দিম 7 যেনেকৈ আছে তেনেকৈ লিখি লওঁ ইয়াক আমি 2 নম্বৰ সমীকৰণ দি দিওঁ ইয়াক 1 নম্বৰ সমীকৰণ দিলোঁ ইয়াক 2 নম্বৰ সমীকৰণ বনাই ল'লোঁ এতিয়া আমি অপনয়ন পদ্ধতিৰে সমাধান কৰিম অপনয়ন পদ্ধতিৰে সমাধান কৰিবলৈ চোৱা কোনবা এটা মিলিব লাগিব ইয়াৰ লগত এইটো মিলিব লাগিব বা নহলে ইয়াৰ লগত এইটো মিলিব লাগিব মই ইয়াত চাওঁ এটাও মিলা নাই তো মই কি ভাবিলোঁ ইয়াত 9 হৈ আছে ইয়াকো 9 বনাই দিওঁ তেতিয়া মিলি যাব হয় নাই তো ইয়াক 9 কৰিব হলে আমি 3 পূৰণ 1 নম্বৰ 1 নম্বৰ সমীকৰণটোৰ লগত পূৰণ কৰি দিব লাগিব এতিয়া চোৱা 3 পূৰণ 3 কিমান হ'ব 9 হৈ যাব 9x মাইনাস 3 পূৰণ 5 কিমান হ'ব 15 y মাইনাস 3 4 গুণ কিমান হ'ব 12 লিখি লওঁ সমান চিহ্ন ইফালে 0 এটা ইয়াৰ লগত একো 2 নম্বৰ সমীকৰণটোৰ লগত একোৱে পূৰণ কৰিব নালাগে যেনেকৈ আছে তেনেকৈ লিখি দিয়া হৈ যাব দে এই 7 টো সমান চিহ্ন 7 টো সমান চিহ্ন ইফালে আছে নহয় ইয়াক সমান চিহ্ন ইফালে লিখি দিয়া তো ইফালে লিখিলেও হ'ব ইফালেও লিখিলে হ'ব কোনবা ইফালে লিখিলে হ'ব 7 টো ইফালে প্লাস হৈ আছে ইফালে আহিলে মাইনাস হৈ যাব ঠিক আছে সমান চিহ্ন ইফালে তো আমি লিখি ললো এতিয়া দুটাকে আমি বিয়োগ কৰি দিওঁ বিয়োগ কৰিলে কটাকটি গুচি যাব ন মাইনাসে মাইনাসে চিহ্নটো প্লাস হ'ব এটা মাইনাসে প্লাসে দুটাকে মাইনাস কৰিব লাগিব মানে 15টা y পা দুটা y বিয়োগ হলে 13টা y হ'ব ডাঙৰ সংখ্যা আগত বিয়োগ চিহ্ন আছে এখানে বিয়োগ চিহ্ন দিটো তে মাইনাসে চিহ্নটো প্লাস হ'ব মাইনাসে প্লাসে মাইনাস হ'ব 12 পা 7 গলে কিমান হ'ব 12 পা 7 গলে তোমাৰ 5 হ'ব ডাঙৰ সংখ্যা আগত বিয়োগ আছে ইয়াত বিয়োগ চিহ্ন দি দিয়া সমান চিহ্ন ইফালে 0 দি দিওঁ দেই ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি কি কৰিম চোৱা -13y আমি লিখি ল'ম 13y যেনেকৈ আছে তেনেকৈ আমি লিখি ল'ম 5 টো সমান চিহ্ন ইফালে লৈ যাওঁ -5 আছে সমান চিহ্ন ইফালে +5 হৈ যাব তে y সমান আমি -13 আছে সমান চিহ্ন ইফালে গলে কি হৈ যাব -13 টো ইফালে হৰণ হৈ যাব হয় না তো আমি y সমান আমি -5/13 পালো আমি y মান পালো এটা x ৰ মান উলিয়াব লাগিব x ৰ মান উলিয়াব হলে y মানটো আমি কোনবা এটা সমীকৰণ বহাই দিম মই চালো 1 নম্বৰ সমীকৰণটো অলপ 1 নম্বৰ সমীকৰণটো নহয় দুইটা বহাই দিও দেই y ৰ মান দুইত বহাই দিও দুইটো অলপ ইজি লাগিছে মোক y ৰ মান দুইত বহাই আমি y ৰ মানটো 2ত বহুৱাই দিম তো 2 নম্বৰ সমীকৰণটো চাও কি আছে 2 নম্বৰ সমীকৰণটো আছে 9x minus y ঠাইত আমি y মান বহাই দিও 5 কিমান আছে -13 দেই সমান ইফালে 7 আছে 7 বহাই দিম তো 9x মাইনাসে চিহ্নটো কি হৈ যাব প্লাস হৈ যাব 2 5 গুণ কিমান 10 10/13 সমান 7 হৈ গ'ল ছাত্ৰ-ছাত্ৰীসকল এতিয়া চোৱা আমি ইয়ালৈকে কৰিলো হয় না নহয় এতিয়া অকমান জায়গা আছে ইয়াতে কৰি দিও এইটো সমান চিহ্ন ইফালে আমি লৈ যাম কি আছে 9x যেনেকৈ আছে তেনেকৈ লিখি লওঁ 7 - 10/13 ইফালে প্লাস হৈ আছিল ইফালে আহিলে মাইনাস হৈ যাব এতিয়া আমি ইফালে লসাগু লৈ লওঁ ছাত্ৰ-ছাত্ৰী অকমান জায়গা লাগিব ইয়াতে ইপাৰে আমি কৰি লওঁ দেই ইফালে আমি কৰি লওঁ কি আছে আমি লিখি লওঁ 9x লিখি লওঁ সমান চিহ্ন ইফালে আমি লসাগু লওঁ লসাগু কিমান আহিব তলত যেটো আছে এইটো লসাগু লম 13 আছে না 13 টো আমি লসাগু লৈ লওঁ আৰু ইয়াৰ লগত যাৰ তলত একো নাই 13 টো তাৰ লগত সদায় পূৰণ হৈ যাব 13 পূৰণ 7 কিমান হ'ব পূৰণ কৰি আমি লিখি দিম বিয়োগ চিহ্ন আছে বিয়োগ চিহ্ন দিম 10 টো যেনেকৈ আছে বিয়োগ চিহ্ন দি 10 টো যেনেকৈ আছে তেনেকৈ লিখি লওঁ 13 পূৰণ কাৰণ 10 তলত 13 আছে না তো সেইকাৰণে 10 টোত একো চেঞ্জ নহয় 10 টো যেনেকৈ আছে তেনেকৈ লিখি দিম
যদি লখাগু কেনেকৈ ল'ব লাগে তোমালোকে ভালকৈ বুজি নোপোৱা মোক কমেণ্ট এটা কৰিবা মই লখাগু কেনেকৈ লয় ভালকৈ মানে বুজাই দিম যেতিয়া লখাগুত প্ৰব্লেম নহয় তোমালোকৰ 13 পূৰণ 7 7 3 গুণ 21 21ৰ 1 উকুলিলে 2 7 এগুণ 7 7 2 কিমান হ'ব 9 91 হ'ব 91 লিখি লওঁ আমি এতিয়া চোৱা এই 9টোক আমি সমান চিহ্ন ইফালে লৈ যাম এটা 91ৰ পৰা যদি 10 গুচি যায় কিমান হ'ব 81 হ'ব হয়নে আমি 81 লিখি ল'ম 13 পূৰণ এই 9টো ইফালে পূৰণ হৈ আছিল ন ইফালে আনিল হৰণ হৈ গ'ল এতিয়া 9 9 গুণ কিমান হয় 81 হয় আমি x সমান আমি কিমান পালো 9 ওপৰত 9 পালো তলত 13 পালো গতিকে আমাৰ আনসাৰ পালো এটা x সমান ইমান ওলালে y ওলাই y সমান আমাৰ ইমান ওলালে আমাৰ হৈ গ'ল আমি অপনয়ন পদ্ধতিৰে সমাধান কৰিলো এতিয়া আমি প্ৰতিস্থাপন পদ্ধতিৰে অংক দুটা সমাধান কৰিম হয়নে নহয় ইয়ালৈকে আমাৰ সমাধান হৈ গ'ল এতিয়া ইয়াত চোৱা আমি প্ৰতিস্থাপন পদ্ধতি কৰিম অকমান জায়গা আছে प्रतिस्थापन पद्धतिरे समाधान কৰিব হলে আকৌ লিখিলো অংকবিলাক ইয়াক আমি 1 নম্বৰ সমীকৰণ দি দিম ইয়াক আমি 2 নম্বৰ সমীকৰণ দি দিম দে ছাত্ৰ ছাত্ৰীসকল এতিয়া ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াই লম হা 2y + 7 এই 9টো সমান চিহ্ন ইফালে লৈ গলে হৰণ হৈ যাব এতিয়া x ৰ মানটো আমি 1ত বহাই দিম কি লিখিম x ৰ মান 1ত বহাই x ৰ মান 1ত বহাই মানে 2 ৰ পৰা উঠাইছা নহয় 2 ৰ পৰা উঠালে 1ত বহাব লাগিব 1 নম্বৰ সমীকৰণটো কি আমি লিখি লওঁ 3 x ৰ ঠাইত আমি x ৰ মান বহাই দিম x ৰ মান ইমান পালো ন 2y + 7/9 -5y - 4 সমান 0 এটা 3 ৰে চোৱা ইয়াক ওপৰে তলে যদি কিবা এটা সংখ্যা কটাকটি যায় আমি কটাকটি কৰিব পাৰো কটাকটি কৰি দিম 3 3 গুণ কিমান 9 আমি কাটি দিম এটা চোৱা আমি এটা কি কৰিম চোৱা আমি লখাগু লৈ লওঁ এতিয়া ঠিক আছে ছাত্ৰ ছাত্ৰীসকল লখাগু তলত 3 আছে ন আমি 3 লখাগু লৈ লওঁ ইয়াত তিনিটো লখাগু লৈ ললো এটা 3 ওপৰত এই যিবোৰ সংখ্যা আছে হেবোৰ যেনেকৈ আছে তেনেকৈ থাকিব একো চেঞ্জ নহয় মই কি কলো যাৰ তলত একো সংখ্যা নাই তাৰ লগত এই ইয়াত তলটো পূৰণ হৈ যায় না 3 লগত মানে এইটো পূৰণ হ'ব তাৰ পিছত এইটো পূৰণ হ'ব মাইনাস আছে মাইনাস 0 3 5 গুণ 15 আমি 15y লিখি লওঁ আকৌ ইয়াৰ লগত 3 পূৰণ কৰিলে 3 4 গুণ 12 আমি 12 লিখি লওঁ এই দিনটো ইফালে হৰণ হৈ আছে ন ছাত্ৰ ছাত্ৰীসকল সমান চিহ্ন ইফালে লৈ গলে পূৰণ হ'ব শূন্যৰ লগত পূৰণ হলে শূন্য হৈ যাব ইফালে কি থাকিলে আমি লিখি লওঁ দে তেনেকৈ ইয়াত 2y আছে ন 2y মানে 15টা y পা যদি দুটা বিয়োগ হ'ব ন মাইনাসে প্লাসে মাইনাস হ'ব 15টা y পা যদি দুটা y বিয়োগ হৈ যায় 13টা y হ'ব মাইনাস 13টা y দে আৰু 12 আৰু 7 হা 12 পা 7 বিয়োগ হলে কিমান হ'ব 5 হ'ব হয়নে 5 হ'ব ডাঙৰ সংখ্যা আগত যেটো চিন আছে হেতু গুছি আহিব ইয়াত দে ছাত্ৰ ছাত্ৰীসকল তিনিটো সমান চিহ্ন ইফালে গলে কি হ'ব কৈছিলো শূন্য হৈ যাব ন তে -13 সমান চিহ্ন ইফালে গলে 5 হৈ গল তে y সমান আমি কিমান পাম 13 টো ইফালে গুছি আহিব -13 তো আমি y মান 5/-13 পালো এটা x ৰ মান উলিয়াব লাগিব x ৰ মান উলিয়াব হলে y মানটো কলবাত বহাই দিব লাগিব হয় না নহয় তো y মানটো 2 তে বহাই দিবা হা আমি লিখো y ৰ মান 2 তে বহাই y ৰ মান 2 বহুৱাই 2 নম্বৰ সমীকৰণটো কি আছে লিখি লওঁ আহা পটাপট 2 নম্বৰ সমীকৰণটো আছে 9x সমান 2 y মানটো y ত বহাই দিও y মান কিমান 5/-13 + 7 তেতিয়া চোৱা আমি কি কৰিম 2 5 গুণ কিমান 13টা আমি লখাগু লৈ লওঁ ইয়াত দেই
ছাত্ৰ ছাত্ৰীসকল 13টো আমি লসাগু লৈ লওঁ -2 -2 ইয়াত দি দিওঁ এই -2 আমি ইয়াত দি দিওঁ 13টো আমি লসাগু লৈ লওঁ 2 5 গুণ কিমান হ'ব 10 আমি 10 লিখি লওঁ যোগ মই কি কৈছোঁ যাৰ তলত একো নাই তাৰ লগত এইটো 13টো পূৰণ কৰি দিব লাগিব তো 7 3 গুণ 21 1 উকুলিলে 2 7 গুণ 7 7 2 9 আমি 91 পালোঁ ঠিক আছে -2 আমি ইয়াত দি দিলোঁ মাইনাছ আছে ইয়াত দেই ছাত্ৰ ছাত্ৰীসকল ইয়াত -2 আছে এতিয়া আমি কি কৰি দিম এই 9টোক আমি সমান চিহ্ন ইফালে পঠিয়াই দিওঁ দেই আমি 9টোক আমি সমান চিহ্ন ইফালে পঠিয়াই দিওঁ তো ইফালে x আছে আমি x লিখি লওঁ সমান চিহ্ন ইফালে 2 ইফালে 13 আছে নহয় 13 আমি লিখি লওঁ 9টোক আমি সমান চিহ্ন ইফালে আনিলে কি হৈ যাব পূৰণ হৈ যাব ইফালে হৰণ হৈ আছিলে ন ইফালে কি হৈ যাব পূৰণ হৈ যাব তোমালোকে দেখি পোৱা নাই না এতিয়া দেখি পাইছা নহয় এতিয়া চোৱা আগৰ পৰাই কি আছিলে সেইটো আমি লিখি লওঁ পটাপট মানে আগৰ পৰাই কি আছিলে মাইনাছে এইটো কি হৈ যাব ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা মাইনাছ যেনেকৈ আছে আমি তেনেকৈ লিখি ল'লোঁ এতিয়া দুটাই যোগ হ'লে কিমান হ'ব 111 হ'ব হয়নে নহয় আমি 111 লিখি লওঁ এতিয়া কটাকটি গ'লে আমি কটাকটি কৰি লওঁ তো ছাত্ৰ ছাত্ৰীসকল ইয়াত চোৱা আমাৰ ভুল এটা হৈছিলে এই ব্ৰেকেটটো দিব দৰকাৰ নাই ব্ৰেকেটটো নালাগে ঠিক আছে ব্ৰেকেটটো নালাগে 90 এটা এই দুটা বিয়োগ কৰিব লাগিব আমি দেই বিয়োগ কৰিব লাগিব 91 ৰ পৰা যদি 10 যায় 81 হ'ব ইয়াত আমি কিমান লিখিব লাগিব 81 লিখিব লাগিব দেই মাইনাছ এটা চোৱা ডাঙৰ সংখ্যাগত যোগ আছে ন ইয়াত যোগ চিন আহি গ'ল এতিয়া 9 ৰে একাক্ষিক কটাকটি যাব নহয় কটাকটি কৰি যায় 9 9 গুণ একাক্ষী হয় মানে x সমান আমি 9/13 আছে ন x সমান আমি ইয়াত কিমান পালো লিখি লওঁ x সমান ইয়াত আমি পালো x সমান আমি পালো ওপৰত কিমান পালো 9 তলত 13 তো আমাৰ হৈ গ'ল সো ইফালে অপনয়ন পদ্ধতিৰে আমি সমাধান কৰিলো ইফালে প্ৰতিস্থাপন পদ্ধতিৰে আমি অংকটো সমাধান কৰিলো